নমস্কাৰ আসাম টেক টক্সৰ দৰ্শকসকলক মই একিদাই স্বাগতম জনাইছো আৰু ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকিটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এই ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ আসাম টেক টক্স চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিলো তেন্তে সকলো খবৰটো আৰম্ভ কৰো দৰ্শকসকল আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ আৰু এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ আজি ভাগ্য নিৰ্ণয় হ'ব শৰ্মা আলীৰ আজি ভাগ্য নিৰ্ণয় হ'ব নিলম্বিত বিধায়ক শৰ্মা আলীৰ বিধায়ক পদ খাৰিজৰ বাবে বিধানসভাত চলি আছে শুনানি কংগ্ৰেছৰ সদস্য পদ খাৰিজ কৰিবলৈ বিধানসভাৰ অধ্যক্ষক জনাইছিল আবেদন আৰু বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া বিধায়ক পদ খাৰিজৰ বাবে অধ্যক্ষক দিছিল আবেদন পত্ৰ আজি পৰৱৰ্তী বিগ ব্ৰেকিং নিউজটো হৈছে বছৰত লাভ কৰিব ৩৬,০০০ টকাৰ পেঞ্চন কেনেকৈ কৰিব আপুনি ইয়াত আবেদন সবিশেষ জনাই আছো আসাম টেক টক্সৰ দৰ্শকসকলক 18 বছৰ বয়সৰ পৰাই কৰিব পাৰিব আপুনি আবেদন চৰকাৰৰ আন এক অভিলাষী পেঞ্চন যোজনা প্ৰতিমাহে আপোনাৰ একাউণ্টত জমা হ'ব ৩,০০০ টকা 18 বছৰ হিতাধিকাৰীয়ে জমা থব লাগিব 55 টকাকৈ 40 বছৰ হিতাধিকাৰীয়ে জমা থব লাগিব 200 টকা শ্ৰমিকৰ বৃদ্ধকাল সুৰক্ষাৰ বাবে এই আঁচনি গ্ৰহণ কৰিছে এতিয়া চৰকাৰে 60 বছৰ পাছত পেঞ্চন হিচাপে শ্ৰমিকে লাভ কৰিব ৩,০০০ টকাকৈ ধনৰাশি প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন পেঞ্চন যোজনাৰ অধীনত লাভ কৰিব এই সুবিধা কোনে কেনেকৈ লাভ কৰিব এই সুবিধা জনাই আছো আসাম টেক টক্সৰ দৰ্শকসকলক অসংগঠিত শ্ৰমিক যাৰ মাহিলী উপাৰ্জন 15,০০০তকৈ কম আৰু এই আঁচনিৰ বাবে হিতাধিকাৰীৰ লগত থাকিব লাগিব সঞ্চয় বেংক একাউণ্ট আধাৰ নম্বৰ ইয়াৰ লগতে নিকটতম CSC কেন্দ্ৰত গৈ কৰিব পাৰিব আপুনি আবেদন জনধন একাউণ্ট নম্বৰেৰেও কৰিব পাৰিব আপুনি ইয়াত পঞ্জীয়ন পেঞ্চন লাভৰ সময়ত হিতাধিকাৰীৰ মৃত্যু হলে পত্নীয়ে লাভ কৰিব 50% আৰু বছৰত লাভ কৰিব ৩৬,০০০ টকাৰ পেঞ্চন ইয়াৰ লগতে 18 বছৰ বয়সৰ পৰাই কৰিব পাৰিব ইয়াত আবেদন মানুহৰ দেহৰ সমস্ত অংগত আল্লাহৰ নাম মানুহৰ কংকালত আল্লাহৰ নাম থকাৰ দাবী কৰিলে এগৰাকী প্ৰবক্তাই বাংলাদেশী প্ৰবক্তাৰ গৱেষণাক লৈ বিশ্বজুৰি এতিয়া চৰ্চা কংকালৰ বিভিন্ন অংশই পবিত্ৰ ইছলামী শব্দ বা বাক্যৰ প্ৰতিনিধিত্ব কৰাৰ দাবী প্ৰবক্তাগৰাকীৰ হাতৰ কংকালটোৱে আৰবী শব্দ আল্লাহক বুজোৱা হয় বুলি দাবী মহম্মদ আবুল হুছেইনৰ ঢাকা বিশ্ববিদ্যালয়ৰ ৰাসায়ন বিজ্ঞানৰ অধ্যাপক মহম্মদ আব্দুল হুছেইন মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলাক লৈ হিমন্ত চৰকাৰে প্ৰকাশ কৰিলে তালিকা কোন জিলাৰ মহিলাক কোন তাৰিখে দিয়া হ'ব সকাহ আজিৰ পৰা দ্বিতীয় পৰ্যায়ৰ ঋণী মহিলাক সকাহ দিব চৰকাৰে 28 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈ জিলাই ঋণ মাফৰ কাৰ্যসূচী ল'ব চৰকাৰে এবাৰ আজি বাক্সা বিশ্বনাথ চৰাইদেউ চিৰাং দৰং ডিব্ৰুগড় ইয়াৰ লগতে কামৰূপ মেট্ৰ কৰিমগঞ্জ মৰিগাঁও নলবাৰী আৰু শিৱসাগৰ শোণিতপুৰৰ মহিলাক প্ৰদান কৰা হ'ব ধনৰাশি 29 অক্টোবৰত বৰপেটা কাছাৰ ধেমাজি গোলাঘাট হাইলাকান্দি হোজাই কামৰূপ কাৰ্বি আলং কোকৰাঝাৰ মাজুলী আৰু নগাঁও তিনিচুকীয়াৰ মহিলাক প্ৰদান কৰিব সকাহ 23 অক্টোবৰত বঙাইগাঁও গোৱালপাৰা যোৰহাট লখিমপুৰ ওদালগুৰিৰ মহিলাক প্ৰদান কৰিব চেক ইয়াৰ লগতে 31 অক্টোবৰত ধুবুৰীৰ ঋণী মহিলাক সকাহ প্ৰদান কৰিব হিমন্ত বিশ্ব চৰকাৰে আৰু 89 দিনলৈ ঋণ পৰিশোধ নকৰা মহিলাক সাঙুৰি ল'ব এই আঁচনিত মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলাক লৈ হিমন্ত চৰকাৰে প্ৰকাশ কৰিলে তালিকা বিষাক্ত চাহ খাই শিশুসহ 3জনৰ মৃত্যু বিষাক্ত চাহ পান কৰি 3জনৰ মৃত্যু 2 শিশুসহ একে পৰিয়ালৰ 3জনকৈ লোকৰ কৰুণ মৃত্যু আৰু সংকটজনক অৱস্থাত চিকিৎসাধীন আন 2জন লোক ভুলবশতঃ ধান খেতিত দিবলৈ অনা ঔষধ দিয়াৰ ফলতে এই ঘটনা ঘটে উত্তৰ প্ৰদেশৰ মইনপুৰীত সংঘটিত এই শোকাৱহ ঘটনাটো দেৱীৰ নহয় এইবাৰ ভাৰতীয় মুদ্ৰা নোটত মোদী সাভাৰকাৰৰ ফটো ছপা কৰাৰ দাবী বিজেপি নেতাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ভাৰতীয় মুদ্ৰা নোটত মহাত্মা গান্ধীৰ লগতে ভগৱান গণেশ আৰু দেৱী লক্ষ্মীৰ ছবি সংলগ্ন কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনোৱাৰ পিছত এইবাৰ অইন এক অদ্ভুত দাবী উত্থাপন কৰিছে এগৰাকী বিজেপি নেতাই মহাৰাষ্ট্ৰৰ বিজেপি নেতা ৰাম কদমে এইবাৰ ফটোত বীৰ সাভাৰকাৰ আৰু মোদীৰ ফটো সংলগ্ন কৰিবলৈ উত্থাপন কৰিছে দাবীৰ বিজেপিৰ নেতাজনে লগতে ভাৰতীয় মুদ্ৰাত ছত্ৰপতি শিৱাজী মহাৰাজ আৰু ডক্টৰ বাবা চাহেব আম্বেদকাৰৰ ফটো লগোৱাৰ বাবে দাবী জনায় এটা টুইটত কদমে 500 টকীয়া নোটত এই নেতাসকলৰ ফটো পোষ্ট কৰে টুইটত তেওঁ অৰবিন্দ কেজৰিৱালৰ আপক তীব্ৰ সমালোচনা কৰি কয় যে তেওঁলোকৰ দাবী প্ৰকৃত হলে দেশে মানি ললেহেঁতেন উন্নয়নৰ নমুনা
এইখন অসমৰ এখন চৰকাৰী হাস্পতালত নিশা জৰুৰীকালীন বিভাগৰ চিকিৎসকৰ টেবুলত কুকুৰৰ সুখ নিদ্ৰা চৰকাৰে মেডিকেল কলেজ নিৰ্মাণ কৰিছে অসমত এইম স্থাপন কৰিছে কিন্তু তাৰ মাজতে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ৰ ফুফুলা স্বৰূপ উদঙাইছে এবাৰ সামাজিক মাধ্যমত চৰ্চিত হোৱা এখন ফটোৱে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতীয়া সামৰিক চিকিৎসালয়ৰ ভিতৰৰ এই দৃশ্যক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে চৰকাৰী স্বাস্থ্য খণ্ডত সাধন কৰা উন্নয়নৰ এয়াই নমুনা নেকি বুলিও উত্থাপন হৈছে প্ৰশ্নৰ জানিব পৰা মতে সামাজিক মাধ্যমত চৰ্চিত হোৱা এই ফটোখন শ্বহীদ মুকুন্দ কাকতীয়া সামৰিক হাস্পতালৰ জৰুৰীকালীন বিভাগৰ 6 নৱেম্বৰত বন্ধ ঘোষণা নকৰিবলৈ তাইপাক অনুৰোধ 6 নৱেম্বৰত চৰাইদেউ জিলা বন্ধ ঘোষণা নকৰিবলৈ তাই হোম যুৱ পৰিষদলৈ কৰজোৰা আহ্বান শংকৰদেৱ সংঘৰ শিশু আৰু আই মাতৃ সমাৰোহৰ আহ্বায়ক সমিতিৰ সকলং বিবাহ কেন্দ্ৰিক শংকৰ সংঘৰ বিতৰ্কৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শংকৰদেৱ সংঘৰ চৰাইদেউ জিলা সমিতিয়ে উল্লেখযোগ্য যে সকলং বিবাহ অনুষ্ঠানত ভাগ লোৱাৰ পাছতে কেইবাটাও পৰিয়ালক এঘৰীয়া কৰাৰ পাছতে শংকৰদেৱ সংঘৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছিল তাই হোম যুৱ পৰিষদে তাই হোম যুৱ পৰিষদ অসমে আগন্তুক সাপেখাতিত অনুষ্ঠিত হ'বলগীয়া শংকৰদেৱ সংঘৰ শিশু আৰু আই মাতৃ সমাৰোহ অনুষ্ঠিত হোৱাৰ মাজতে 6 নৱেম্বৰত চৰাইদেউ জিলা বন্ধ দিয়াৰ হুংকাৰ প্ৰদান কৰাৰ পাছতে শুকুৰবাৰে উদযাপন সমিতি আগন্তুক শংকৰদেৱ সংঘৰ শিশু আৰু আই মাতৃ সমাৰোহত সহায় সহযোগিতা আগবঢ়াবলৈ কৰজোৰে আহ্বান জনায় তাইপা নেতৃত্বলৈ কৰজোৰে সেৱা জনাই কয় যে এই বন্ধ উঠাই লওক তেওঁলোকে চৰাইদেউ জিলাৰ সাপেখাতিত অনুষ্ঠিত শংকৰদেৱ সংঘৰ শিশু আৰু আই মাতৃ সমাৰোহ সকলো জাতি জনগোষ্ঠীৰ লোক এক হৈ অনুষ্ঠিত কৰা হৈছে লগতে ঘটনাৰ স্থান যিহেতু সোণাৰী নহয় সেয়ে তাইপাক এই অনুষ্ঠানত সহযোগিতা কৰিবলৈ সংবাদমেলৰ জৰিয়তে আহ্বান জনালে উদ্যোগতাসকলে পুনৰ অসুস্থ অখিল গগৈ ভৰ্তি কৰোৱা হৈছে জিএমচিএইচ হাস্পতালত শিৱসাগৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ জিএমচিএইচত পুনৰ ভৰ্তি কৰোৱা হৈছে জানিব পৰা মতে বুকুৰ বিষত আক্ৰান্ত হোৱাৰ বাবে বিধায়কজন চিকিৎসালয়লৈ নিয়া হৈছে চিকিৎসকৰ পৰামৰ্শ মৰ্মে ভৰ্তি কৰোৱা হৈছে জিএমচিএইচত জেলত থকাৰ সময়ৰ পৰা বুকুৰ বিষত আক্ৰান্ত হৈছিল অখিল গগৈ কিছুদিন পূৰ্বে অৰ্থাৎ 26 অক্টোবৰত দিল্লীত হঠাতে অসুস্থ হৈ পৰা তেওঁক ততাতৈয়াকৈ দিল্লীৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল পিছত স্বাস্থ্যৰ উন্নতি হোৱাত তেওঁ ঘৰলৈ ঘূৰি আহিছিল কিন্তু আজি আকৌ অসুস্থ হৈ পৰা জিএমচিএইচত ভৰ্তি কৰা হৈছে বিধায়কজনক দুধনৈত এক জঘন্য ঘটনা ধাবালৈ নি সুৰাপান কৰোৱাই 3 নাবালিকাক বলাৎকাৰ জালত 3 অভিযুক্ত গোৱালপাৰা জিলাৰ দুধনৈত জঘন্য ঘটনা 3 নাবালিকাক উপজুপৰি ধৰ্ষণ কৰিলে 3টা পাখণ্ডই এতিয়াৰ ৰঙাঘৰৰ আলহী আটাইকেইটা অভিযুক্ত 22 অক্টোবৰত সংঘটিত হৈছিল এই ঘৃণনীয় ঘটনাটো দুধনৈ অসম মেঘালয় সীমান্তৰ এটা অঞ্চলৰ 2খন গাঁৱৰ 3 নাবালিকাক ফুচলাই নি 3 যুৱকে 2খন বাইকত সন্ধিয়া দুধনৈলৈ লৈ আহে তাৰ পিছতে ধাবাত খানা খোৱাৰ চলেৰে সুৰাপান কৰাই 3 নাবালিকাক তাৰ পিছতে ধাবাখনৰ কাষতে থকা এটা ইটা ভাতৰ পিছফালে এখন তামোল বাগানৰ মাজত এটা অকলশৰীয়া ঘৰত নি 3 পাখণ্ডই 3 নাবালিকাক উপজুপৰি ধৰ্ষণ কৰে তাৰ পিছত 23 অক্টোবৰৰ পুৱা 3 গৰাকী নাবালিকাক দুধনৈ চাৰিআলিত এৰি থৈ গুচি যায় ধৰ্ষণকাৰী কেইটাই অৱশেষত 3 গৰাকী নাবালিকাই নিজ ঘৰত উপস্থিত হৈ নিজৰ অভিভাৱকক সকলো কথা বিৱৰি কয় তাৰ পিছতে এগৰাকী অভিভাৱকে দুধনৈ থানাত 24 অক্টোবৰত এখন এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ধৰ্ষণকাৰী 3টাৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই কৰায়ত্ব কৰিবলৈ সক্ষম হয় সূৰ্যই হাঁহি আছে তাতেই লুকাই আছে বিপদো ধৰা পৰিছে নাচাৰ কেমেৰাত যদি আপুনি ইয়াক অলপ লক্ষ্য কৰে সূৰ্যটো হাঁহি থকাৰ দৰে দেখিব হাঁহিটোৱে গালত তুল পেলাইছে নাচাৰ চলাৰ ডাইনামিক অবজাৰভেটৰীত তেনে এক ছবি ধৰা পৰিছে সূৰ্যৰ ফালে চাই হাঁহি থকা যেন লাগিলেও বিজ্ঞানীসকলে ইয়াত বিপদ দেখিছে সূৰ্যৰ গালত থকা 3টা কলা তুলত লুকাই আছে সেই বিপদ বিজ্ঞানীসকলে দাবী কৰিছে যে সেই কলা অঞ্চলবোৰৰ পৰাই অতি শক্তিশালী সৌৰ ধুমুহা ওলাই আহিছে আৰু সেই কলা দাগবোৰ দেখি বিজ্ঞানীসকলে অনুমান কৰিছে যে 28 অক্টোবৰত পৃথিৱীৰ দিশে আহিব পাৰে এক সৌৰ ধুমুহা কোভিড ভেকচিনে বৃদ্ধি কৰে হাৰ্ট এটেকৰ আশংকা মহিলাতকৈ পুৰুষৰ ক্ষেত্ৰত বেছি বিপদৰ আশংকা মাৰ্কিন বিশেষজ্ঞৰ দাবীত তীব্ৰ জোকাৰণি
কোভিডে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰাৰ পিছৰে পৰা বহু ডেকা বয়সৰ লোকেও হঠাতে অস্বাভাৱিক মৃত্যুক সাৱটি লোৱাৰ কথাই নানান ৰহস্যৰ সৃষ্টি কৰি আহিছে আৰু এনে সময়তে এগৰাকী মাৰ্কিন স্বাস্থ্য বিশেষজ্ঞৰ দাবীয়ে এতিয়া চিন্তিত কৰি তুলিছে বিশ্ববাসীক ফ্লৰিডাৰ শল্য চিকিৎসক জেনেৰেল ডক্টৰ জোচেফ লাডাপুৱে কোভিড-19 ভেকচিনৰ বিষয়ে এটা ডাঙৰ মন্তব্য দিছে ডক্টৰ লাডাপুৱে কয় যে কোভিড-19 mRNA ভেকচিন হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুৰ আশংকা বৃদ্ধি কৰে আৰু বিশেষকৈ 18 পৰা 39 বছৰ বয়সৰ পুৰুষৰ ক্ষেত্ৰত এনে আশংকা অধিক দেখা গৈছে